যিসকল ছাত্ৰ ছাত্ৰীয়ে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত আণ্ডাৰ গ্ৰেজুৱেটৰ BA BCom আৰু B.SC 6th ছেমিষ্টাৰত পঢ়ি আছে। চ' আপোনালোকৰ কাৰণে গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা ইতিমধ্যে এটা নটিছ প্ৰকাশ পাইছে। চ' নটিছটোত কি লিখা আছে চ' সবিশেষ আজিৰ এইটো ভিডিঅ'ত আপোনালোকৰ লগত মই আলোচনা কৰিম। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকক। চ' আপোনালোকে নটিছটো চাবলৈ হ'লে গুৱাহাটী ইউনিভাৰ্চিটিৰ অফিচিয়েল যিটো ৱেবছাইট www.guwahati.ac.in চ' এইটো ৱেবছাইটত আহিব লাগিব। চ' এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিছোঁ। চ' আপোনালোকে তাতে ক্লিক কৰি ডাইৰেক্ট এইটো পেজত আহিব পাৰিব। চ' এইটো পেজত অহাৰ পিছত আপোনালোকে অলপ স্ক্ৰল ডাউন কৰি তলফালে আহিব। চ' তলফালে আহিলে আপোনালোকে ইয়াতে এটা অপশ্যন দেখা পাব। ইয়াতে লিখা আছে চাওক নটিফিকেশ্যন ফৰ কলেজ বুলি। চ' আপোনালোকে জাষ্ট এইটো লিংকত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত আকৌ এনেকুৱা এটা পেজ অপেন হ'ব। চ' আপুনি ইয়াতে তিনিটা অপশ্যন দেখা পাব। ইয়াতে মাজত যিটো অপশ্যন লিখা আছে চাওক এক্সামিনেশ্যন নটিফিকেশ্যন বুলি। চ' আপুনি জাষ্ট এইটো লিংকত ক্লিক কৰি দিব। চ' ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত আকৌ এনেকুৱা এটা পেজ অপেন হ'ব। চ' আপুনি ইয়াতে এটা অপশ্যন দেখা পাব। ইয়াতে লিখা আছে চাওক ফাৰ্মিং অফ কুৱেশ্যন পেপাৰ অফ BA BSc BCom BVoc 6th ছেমিষ্টাৰ এক্সামিনেশ্যন 26 তাৰিখ 4 মাহ 2022। চ' আপুনি ইয়াতে দেখা পাইছে। চ' আপুনি জাষ্ট এইটোৰ ওপৰত ক্লিক কৰি দিব। চ' ইয়াতে ক্লিক কৰাৰ পিছত নটিছটো আপোনাৰ সন্মুখত ডাউনলোড হৈ যাব। চ' ইয়াতে চাওক নটিছটো ডাউনলোড হৈ গৈছে আৰু নটিছটোত কি কোৱা হৈছে ইয়াতে চাওক। চ' ইয়াতে কোৱা হৈছে চাওক The BA BCom BSc BVoc 6th ছেমিষ্টাৰ এক্সামিনেশ্যন উইল বি হেল্ড ফ্ৰম 20 জুন 2022। মানে যিসকল ছাত্ৰ ছাত্ৰীয়ে BA BCom আৰু BSc আৰু BVoc 6th ছেমিষ্টাৰৰ হয়। চ' আপোনালোকৰ যিটো এক্সাম সেই এক্সামটো হেল্ড কৰি 20 জুন 2022ত দিয়া হৈছে। কনচিডাৰিং দ্য লিমিটেড পিৰিয়ড ফৰ দ্য 6th ছেমিষ্টাৰ ক্লাছ দ্য কুৱেশ্যন পেপাৰ অফ 6th ছেমিষ্টাৰ বি ফাৰ্মেট উইথ চাফিকেণ্ট অপশ্যন। মানে আপোনালোকৰ কাৰণে এটা চাফিকেণ্ট অপশ্যন দিয়া হৈছে যে চ' ডেট ষ্টুডেণ্ট কোল্ড এটেম্প্ট ৰিকুৱাৰ্ড নাম্বাৰ অফ কুৱেশ্যন ইভেন ইফ ইণ্টায়াৰ চিলেবাছ কোল্ড নট বি কভাৰ্ড। মানে আপোনালোকে যাতে এক্সামত এটেম্প্ট কৰিব পাৰে। চ' তাৰ কাৰণে গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা আপোনালোকক এটা চাফিকেণ্ট অপশ্যন দিয়া হৈছে। চ' নটিছটোত আৰু বেলেগ কিবা নাই। চ' এইটোৱে কোৱা হৈছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে 6th ছেমিষ্টাৰ হয় BA BCom আৰু BSc আৰু BVocৰ। চ' আপোনালোকৰ যিটো এক্সাম সেই এক্সামটো 20 জুন 2022ত হ'ব আৰু আপোনালোকৰ কাৰণে চাফিকেণ্ট অপশ্যন এটা দিয়া হৈছে যাতে আপোনালোকে এক্সামত এটেম্প্ট কৰোঁতে সুবিধা হয়। চ' নটিছটোত এইখিনি কোৱা হৈছিল। চ' বন্ধু আপোনালোকক জনাবলগীয়া আজিৰ ভিডিঅ'টোত এইখিনি আছিল। চ' ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'ৰ আপডেট সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।